হেল্ল' মাই ডিয়াৰ ইউটিউব ফেমিলি তো আপোনালোকে এভি প্লেয়াৰটো অ'পেন কৰি ল'ব অ'পেন কৰিলে যিটো মই টেম্পলেট দিছোঁ টেম্পলেটটো আপোনালোকে লোড কৰি ল'ব লোড কৰি লোৱাৰ পিছত আপোনালোকে আহি যাওক ইমিংজত গৈ পিনে আপোনালোকে যিটো আকৌ ইমিংজত যাব তাৰপিছত তলত মাৰ্কছ মোড বুলি পাব মাৰ্কছ মোডত গৈ ট্ৰেন্সপেৰেঞ্চি বা পাব তো আপোনালোকে কি কৰিব সেইটো নকৰিব একেবাৰে লাষ্টটো কৰি দিব তেতিয়া আপোনালোকে ইমিংছটো আহি যাব তাৰপিছত আপোনালোকে বেক আহি যাব বেক আহি পিনি শ্বেডো বুলি পাব ইয়াত আপোনালোকে এইটো টিক কৰি দিব তাৰপিছত আকৌ বেক আহিব তাৰপিছত আকৌ যাব শ্বেডো আকৌ এইটো টিক কৰি দিব তাৰপিছত আহি যাব বৰ্ডাৰ যিটো বগা বগা ওলাই থাকে এইটো হৈ গ'ল বৰ্ডাৰ তো আপোনালোকে এইটো টিক কৰি দিব আহি যাব টিক হৈ গ'ল তাৰপিছত মোৰ ডেপ যিটো মেইন মামলাটো হ'ল এইটোৱে চবে এইটো কাৰণে ক্লিক কৰিছে তো এইটোৱে হৈ গ'ল মেইন মামলাটো আপোনালোকে কি কৰিব কালাৰত যাব কালাৰ যিটো এইটো দেখিছে ওপৰটো ফাৰ্ষ্টটো তলৰ আপোনালোকে তলৰ লাইনটো একেবাৰে এইটো বগা কৰি দিব তো বগা কৰি দিয়াৰ লগে লগে আপোনালোকে কি হ'ব গোটেইটো আহি যাব তাৰপিছত আপোনালোকে বেক আহি যাব তাৰপিছত আপোনালোকে টেক্সট পাব টেক্সট আপোনালোকে ভিজুৱেল কৰি দিলে আপোনালোকে তলত যদি আপোনাৰ নামটো লগাব বিচাৰে তলত লগাব পাৰে যদি ওপৰত লগাব বিচাৰে তো ওপৰটো দি দিছোঁ মই দুফালে মিলাই দিছোঁ তো আপোনালোকে এইটো মিলাই ল'ব তাৰপিছত আপোনালোকে যোনটো গান লাগে সেইটো লৈ ল'ব তাৰপিছত আপোনালোকে আহি যাব এক্সপৰ্ট কৰিবলৈ তো এক্সপৰ্ট আপোনালোকে এইটো স্ক্ৰীনশ্বট লৈ লওক বা এইটো চাই পিনি আপোনালোকে কৰি দিয়ক 1080 1350 আপোনালোকে এক্সপৰ্ট কৰি দিয়ক আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক এটা কমেণ্ট এটা আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু এনেকুৱা ধৰণৰ ডাইৰেক্ট টেম্পলেট পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাটো একদম জৰুৰী থেংক ইউ ফৰ ৱাচিং